গুড মৰ্ণিং এভৰিৱান। আমি আজি আকৌ যাবলৈ ওলালোঁ হালধি খান্দিবলৈ। হালধিখিনি ৰোৱাৰ পৰা চোৱাই হোৱা নাই। আজি ভাবিলোঁ তেওঁ যায়, সেইকাৰণে বোলো ময়ো আহিছোঁ। তেওঁ আগত এই কোৰ লৈ গৈয়ে আছে, মই আকৌ পাছে পাছে বস্তা আৰু দা লৈ আহিয়ে আছোঁ। সৰিয়হ ফুলাৰ ছিজনত আহিয়ে ইমান ধুনীয়া লাগে। সৰিয়হখিনিও ইমান ধুনীয়াকৈ ফুলি আছে, আহিয়ে ভাল লাগিছে কিবা এটা। এজোপাৰ হয়, প্ৰথমবাৰৰ কাৰণে মই আৰু মানুহজনে হালধি খেতি কৰিছিলোঁ। চাওকচোন কেনেকুৱা হৈছে, আৰু হালধিৰ গুচাটো দেখি ভাল লাগিছে। কিন্তু এয়া মানুহজনে আৰু মই মিলি কৰা খেতি, হাজিৰা মানুহ দুটামান লগাইছিলোঁ বাৰু ৰুওঁতে। এয়া চাওকচোন এজোপাৰ পৰা কিমান ওলাইছে। এইয়া চাওক আমাৰ হালধি বাৰী, জেউৰা যিমানলৈকে দি থৈছোঁ সিমানলৈকেই হালধি আছে। এয়া তেওঁ হালধি এখল খানি কান্ধত লৈ গৈ আছে, দুটা বস্তাত ভৰাই লৈ। মই আকৌ গুটি কচু কেইটামান আৰু অমিতাটো হাততে লৈ আহি আছোঁ। আমি এখল হালধি খান্দিলোঁ, দুটা বস্তাত ভৰাই লৈ তেওঁ কাণত লৈ গৈছে, আৰু মই হাততে বস্তা এটাত গুটি কচুকেইটা, দা এখন আৰু অমিতাটো ভৰাই লৈ আহি আছোঁ। এয়া এখল হালধি বস্তাৰ পৰা উলিয়াই আনি মাক দেখুৱাইছোঁ।